হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰাকৈ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বলকচোন আজি ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। ফ্ৰেণ্ডছ, এতিয়া মই ছোৱালীক স্কুলত থ'বলৈ যাওঁ। স্কুলৰ পৰা থৈ আহি মই এখন নাৰ্চাৰীলৈ যাম, আপোনালোকৰ লগতে লৈ যাম। এয়া মোৰ ছোৱালী ৰেডি হৈ গৈছে। স্কুলত থৈ কৰি আহি গৈ আকৌ আপোনালোকক লগ পাম। ঘৰ আহি পালোহি। ছোৱালীক থৈ তাৰপৰা নাৰ্চাৰীখনলৈ গ'লোঁ। নাৰ্চাৰীখনৰ পৰা টাব দুটা লৈ আহিলোঁ, মোৰ প্ৰয়োজন হৈ আছিলে। টাব দুটাই কি কৰোঁ আপোনালোকক বাৰু পিছত দেখুৱাই থাকিম। মই এতিয়া খাই লওঁ, ভাত কেইটামান ভোক লাগি গৈছে। ছোৱালীক যিহেতু আগতীয়াকৈ খাই কৰি খুৱাই বৈ পঠিয়ালোঁ, নকৰিবা ৰ'বা, খুৱাই কৰি পঠিয়ালোঁ। এতিয়া মই কেইটামান খাই লওঁ, ভোক লাগি গৈছে। মই ঘৰতো কোনো নাই আজি, মাহঁত চব বিয়া এখন আছে আমাৰ পৰিয়ালৰ, দাদা এজনৰ বিয়ালৈ গ'ল। মই নগ'লোঁ বাৰু, ছোৱালী স্কুল থকাৰ বাবে। এতিয়া ঘৰত কোনো নাই কাৰণে অকলে থাকিব বেয়া লাগে যে লৈ আহিছোঁ। ই দুষ্ট ল'ৰাটো, আমাৰ বৰ্তা ল'ৰা ইটো। হাঁহ দি দিয়াচোন, হাঁহ দি দিয়া, নিদিয়া। এতিয়া মই ফ্ৰেণ্ডছ ভাতকেইটা খাই লওঁ। ভাত খাই কৰি লৈ মই কি আনিলোঁ, এই দুটা আনিছিলোঁ, টাব দুটা আনিছিলোঁ। এই দুটা কি কৰোঁ আপোনালোকক দেখুৱাম বাৰু। মোৰ ভাত কেইটামান খাই লওঁ, তাৰপৰা মই দেখুৱাম এইকেইটা। এখন লৈ যোৱা, তুলখন লৈ যোৱা। আপোনালোকক এইজোপা মই দেখিছেনে, এইজোপা মানি প্লেণ্টজোপা, এইটো চাইডে ইয়াত বাঢ়ি গৈছে। কেইটামান এনেকৈ গৈ এইকেইটা এনেকৈ কৈ মই টাবত মই এক্সট্ৰাকৈ এনেকৈ কাটি দি টাবকেইটাত মই এইজন বাৰু পিছত কৰে দেখোন। মই ভাতকেইটা খাই লওঁ। এতিয়া মই এই ফুলৰ টাবকেইটা আনিছিলোঁ যে, সেইকেইটা মই মানি প্লেণ্টজোপা যিকেইটা বাঢ়ি গৈছিলে সেইকেইটা মই কাটি লৈ আহিলোঁ। অহাৰ পাছত এতিয়া মই ফুলৰ টাবকেইটাত মই পানী প্ৰথমতে মাটি ভৰাম। মাটি অকণমান দি তাতে পানী অকণমান ছটিয়াই ল'ম জীপটো আহিবৰ কাৰণে। তাৰপৰা মই আকৌ ফুলৰ টাবকেইটা দি মাটি ভৰাই ফুলৰ টাবটো ৰেডি কৰিম। এয়া মই মাটি দি কৰি লোৱাৰ পাছত মই এতিয়া মানি প্লেণ্টৰ আগকেইটা মই ভৰাই দিছোঁ।
মানি প্লেণ্ট কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। মই হ'লে বহুত ভাল পাওঁ মানি প্লেণ্টজোপা, দেখিবই ভাল লাগে। যেনেকৈ নৰখাওঁ ধুনীয়াকৈ লহপহকৈ বাঢ়ি যায়। মই ছাইডত আৰু অলপ মাটি সোমোৱাই দিছোঁ সৰহকৈ। মাটিটো বহি যোৱাৰ লগে লগে কমি যাব অকণমান, সেইকাৰণে মই ছাইডে ছাইডে ধুনীয়াকৈ হেঁচিকৈ মিলাই দিছোঁ মাটিখিনি। এতিয়া মই আকৌ পানী দি দিছোঁ অকণমান। এয়া মোৰ ৰেডি হৈ গৈছে, মই ধুনীয়াকৈ ভৰাই দিলোঁ। এতিয়া মই এজোপা মোৰ ঘৰৰ ভিতৰতে ৰখাম, বাহিৰত যিহেতু আছেই, বাহিৰত আছে সেইডালে কেইবাডালো আছে মোৰ। এতিয়া এজোপা ঘৰতে ৰখাম এজোপা। ভিতৰত থ'লে একো নহয়, বৰ ধুনীয়াকৈ বাঢ়ি যায়, খালি ৰেগুলাৰ অকণ অকণ পানী দি থাকিব আপোনালোকে। তলৰ ফালে সৰু সৰু ফুটা থকাৰ বাবে মই তলত এখন দি দিছোঁ, নহ'লে ভিতৰত পানী দিলে পৰিব যে। মই এই টুলখন দেখিছেনে, টুলখনতে মই থৈ দিম এইখিনিতে, এইটো চুকতে তলত পাৰি লৈছোঁ। এনেকৈ আপোনালোকেও থ'ব পাৰে। মোৰ মানি প্লেণ্টজোপা দেখিছেনে, ভাল লাগিছেনে বেয়া লাগিছে ক'বচোন আপোনালোকে এনেকৈ থোৱাৰ কাৰণে। মই যে কৈছিলোঁ বৰ্তা ল'ৰাটো লৈ আহিছোঁ বুলি, ইয়া চাওকচোন কি কৰি আছে। বাইকৰ বস্তুখিনি উলিয়াই লৈছে, লৈ গোটেইখিনি উলিয়াই লৈ সি কি কৰি আছে চাওকচোন। মাম বনাব বোলে সি। মাম বনোৱা, মাম মই খাম দেই, মোক দিবানে নিদিয়া? নিদিয়া কিয়? মোক নিদিয়া? মাম খাম দিয়া, মাম বনোৱা। আগতে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, নহ'লে আকৌ কালিলৈ আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। মোৰ চেনেলটোত যোনে যোনে চাই আছে সেইসকললৈ অনুৰোধ জনাইছোঁ যে যিসকলে ছাবস্ক্ৰাইব কৰিছে বা ভালেই হৈছে, যিসকলে কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। মোক আগুৱাই যোৱাত অকণমান সহায় কৰিব, সহযোগ কৰিব, তেতিয়া মোৰ ভাল লাগিব। আজিলৈ আহিছোঁ, নহ'লে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা বেল আইকনটো দবাই দিব, যদি আহিব লগা ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকে। আজিলৈ আহিছোঁ, নহ'লে